নমস্কাৰ বন্ধুসকল, যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে কাষত থকা বেল আইকনটো বজাই দিব। বহি বহিনো কিমান হিল মাৰিনো গাঁৱত দেখা নতুন দোকান খুলছে তাতে এটা যাত্ৰা মাৰি আমরা কৃষ্ণ কৃষ্ণ হে প্ৰভু, নতুনকে দোকান খান খুলিছো যাতে ভাল কাষ্টমাৰ গেলা আহে, ফালতু কাষ্টমাৰ গেলা যাতে ইফালে নাহে। ভালে লাগছে নতুন দোকান নেকি এখন? দেখা পাইছে চাগে, দেখি কিনে গম পাই যাব লাগে আপুনি। ঠিকে আছে, ভালে। আপোনাৰ বহি আছে নেকি? মই বহিয়ে আছো। নহয়, বহি আছে নেকি? ক'লোচোন নে বহিয়ে আছো। মই বহি আছে নেকি? কেইবাৰ কম, মই বহিয়ে আছো ইয়াতে। নহয়, লেখা বহি। লেখা বহি অলপ এইটো বুজাই পাব লাগে। লেখা বহিতো কালি আহি পাব। ঠিকে আছে, জিয়া ভাল। আপোনাৰ দোকানখনৰ নাম কিবা ৰাখিছে না? কি দৰকাৰ, কি প্ৰয়োজন? নহয়, আপোনাৰ দোকানখনৰ নাম কি? ক'লোচোন কি দৰকাৰ, কি প্ৰয়োজন। আপুনি কি ফালতু মানে নিজৰ দোকানখনৰ নাম নকয়? বুজিবলৈ চেষ্টা কৰক, মোৰ দোকানখনৰ নামে কি দৰকাৰ, কি প্ৰয়োজন। কি খতৰা নামে? হ'ব যাওক, বহক। এটা কাৰ কণী আছে? মোৰে ৰ'ব। না, আপোনাৰ কণী নালাগে, মই মুৰ্গীৰ কণী লাগে। হেই, কি কথা কয়? সেই মুৰ্গীৰ কণীয়ে মই এতিয়া আনি ৰাখি থৈ দিছো। এতিয়া আপুনি কৈছে আপোনাৰ কণী। মানুহ এইগিলা। হ'ব দা। আপোনাৰ তাতে আলু আছে নেকি? আছে। অলপমান দিয়কচোন। লওক, বাছি লওক। মই হাত আৰু ভৰি ভাঙি আছে, সেইকাৰণে আপোনাৰ মুখতে বেছি আচপাৰ কৰি লওক, হ'ব দিয়ক, মই এইটো কেনা কাষ্টমাৰ আহিছে। বেছি হৈছে। আলু অলপ কমেই দিছো দিয়ক, যাতে আপোনাৰ ডাঙাতে কষ্ট নহয়। পইচা কম দিছে। আপোনাৰ দোকানতে দিগদাৰ নহয়, কাৰণে মই কমাই দিছো পইচা। দেই, আপোনাৰ দোকানত চব পায় না? মোৰ দোকানত চব বস্তু পায়। কেপি আছে না? কেপি কালি শেষ হৈ গ'ল। চিখৰ আছে না? চিখৰো শেষে হৈছে। বিস্কুট আছে না? বিস্কুট এই মাত্ৰ শেষ হৈছে, অলপ আগতে ল'ৰা এটা লৈ গৈছে। তালা আছে না? তালা আছে মোৰ দোকানত। দোকানখন তালা মাৰি নাকত তেল দি কি? বয়াও লাগে, চলি যাব লাগি, হাতো নাই, ভৰিত দুখ পাই আছে, হাতখনো ভাঙা। ভিতৰতে যাওঁ। কি লাগে? পইচা? তই এখন দিছা, মই তই আজি চকলেট লাগে, এই আজি পইচা ক'ত দিয়া? তই মোক বাপে দক পইচা খানে নাই কৈছা?